ব্লগ বনাব মন নাছিলোঁ কিন্তু আপডেটখিনি দি দিছোঁ নেক্সট ভিডিঅ' আহি আছে সোনকালে মিছন ইম্পচিবল তো বন্ধুসকল এতিয়া বাজিছে 5:10 আমি ৰাতি 3:40 ওলাই আহিছিলোঁ 3:40 আমি ওলাই আহিছিলোঁ শিলিগুৰি এতিয়া নিউ জলপাইগুৰিত আনি আমাক ঢাকা মাৰি পেলাই দিছে এইটো ৰিস্কটো কোনে ল'ব চাওক আমি এতিয়া খাই বৈ এতিয়া কিমান হ'ল 500 টকাকৈ টিকেট খোৱা বোৱা কিমান হ'ল ধৰি লোৱা 500 মান খালোঁ আৰু একজনে 500কৈ 1000 টকাত আহি পাই গৈছোঁ আকৌ ইয়াৰ পৰা ষ্টাৰ্ট কৰিম ডাইৰেক্ট খাই বৈ একদম কলকাতা 2000 টকাত কি দিল্লীত 2000 টকাত পাই যাম চাওক ইয়াত নাখালেও এইটো কাৰণে খাব লাগিব চাওক আমি এতিয়া জাষ্ট ষ্টেচনৰ পৰা নামিছোঁ এজনে আহি পিনে ডাইৰেক্ট লগে লগে চাহ দিয়েই দিলে তাক মানাও কৰিব নোৱাৰোঁ আপুনি চানা খালে 20 টকাৰ চানাই খাব লাগিব 10 টকীয়া চানা নহ'ব শিখৰ আপুনি 10 টকাকৈ খাই আছে খাব লাগিব 30 টকাকৈ বাকী কাহিনী কৈ আছোঁ মই পাছত ট্ৰেইনত মানে হেৰি আহিছিলে কিছুমান কথা হ'ল মানে ট্ৰেইনত এতিয়া এয়া পইচা ল'বলৈ আহে যে দুটা তালি মাৰি দুটা তালি মাৰি আহিছিলে পাছত কৈছে দিয়ক 10 টকা দিয়ক মই কৈছোঁ যে মোৰ আব্বা আছে লগত আব্বাটো নাই বাৰু আব্বাৰ লগত অহা নাই ৰমান দাক আব্বা বনাই দিছোঁ আহিলোঁ মানুহে সোধে এড্ৰেছ যে ক'ত যাব লাগে মই এতিয়া নতুন আহিছোঁ ইয়াত মই এতিয়া ইয়াৰ বাসিন্দা নহয় বহুত দাম বস্তু বহুত দাম কালি খালোঁ নাচপতি ডালিম 100 টকাৰ জুচ আজি কুঁহিয়াৰ কিমান হ'ল কুঁহিয়াৰ কিমান খালোঁ কেইটকা জুচ 90 টকা 3 গিলাচ আৰু ফুচকা খাইছিলোঁ চুপে তো বন্ধুসকল আমাৰ যি কি কামত আহিছিলোঁ আমি ল'লোঁ চাউণ্ড ল'লোঁ ফুলৰ আইটেম ল'লোঁ আপোনালোকে যিমান পাৰে আমাক কণ্টেক্ট কৰিব আমি খুব এভাৰেজ প্ৰাইজত আপোনালোকক যেনেকুৱা ছাৰ্ভিচ দিব লাগে ছাৰ্ভিচ দি দিম চাউণ্ড হৈ গ'ল আমাৰ এতিয়া বৰ্তমান আৰু ফুলৰ মাল ডেক'ৰেশ্যন নতুন আৰু বহুত বস্তু আহিবলগীয়া আছে আমি এতিয়া লৈ ল'লোঁ শিলিগুৰি মাজমজিয়া ৰাস্তা দি আমি গৈ আছোঁ এইটো আপোনাৰ শিলিগুৰি টাউনৰ এইখিনিত মাজমজিয়া ৰাস্তাত আৰু বহুত বস্তু ল'ব আছে কিন্তু আমাৰ খুব বাজেট কমি গৈছে এতিয়া বৰ্তমান তো বাজেট কমি যোৱাৰ কাৰণে আমি বস্তুটো ডিলে কৰি দিছোঁ আকৌ নেক্সট আহি মেলি আমি চেষ্টা কৰিম যাতে আমি যিখিনি বস্তু পাৰোঁ লৈ যাবলৈ ৰাতিৰ দৃশ্য শিলিগুৰিৰ এতিয়া বৰ্তমান 10:10:30 বাজি পাৰ হ'ল এতিয়া বৰ্তমান চব মাৰ্কেট বন্ধ 10:10:30 মাৰ্কেট বন্ধ হৈ যায় আৰু চব এতিয়া নিজৰ ঘৰলৈ গৈ আছে আৰু তাৰ মাজতে আমি আহিছোঁ অকণমান ফুৰিবৰ কাৰণে ৱক কৰিবলৈ ফুলৰ মাৰ্কেট ফুলত আমি দেখাম ফুল আমি কেনেকৈ কিনো ফুল ক'ৰ পৰা আহে কেনেকৈ আহে কমিশ্যন ফ্ৰী ভিডিঅ' আৰু আমি ৰখি আছোঁ বৰ্তমান শিলিগুৰিৰ মাজমজিয়া ৰাস্তাত বন্ধুসকল আমি এতিয়া বক্স কিনি পেকিং কৰি আমি থৈ আহিছোঁ ডিলাৰত তো সেই ডিলাৰত থৈ আহি এতিয়া আমি খাই আছোঁ কুঁহিয়াৰ ৰস जितने भी आदमी देख रहे हैं उन सबको मेरा नमस्कार हमारे यहाँ पर देखो बड़ा ब्रांड में आपका ATI प्रो है QSC का ब्रांड मिलेगा QSC का इंटरनेशनल ब्रांड है US का उसके अलावा JBL है JBL का मिलेगा ये QSC है इंटरनेशनल ब्रांड है ये QSC का और लाइट वेराइटीज लाइट है
ये होटल बार ये सब में लगने वाला কুঁহিয়াৰ ৰস এনেকৈ খাই গিলাচত কিবা আছে আপোনালোকে আহক ধীৰেন মুখাৰ্জী পুৰত আহক বস্তুখিনি লৈ যাওক চাউণ্ড লৈ যাওক কি লৈ যাওক মুঠতে বাজেট হেভি লৈ আহিব 5-6 লাখ 7 লাখ যিমান পাৰে এভাৰেজ টু এভাৰেজ 10 লাখ লৈ আহক আপোনালোকে মাল লৈ যাওক আৰু ধাম ধুম বিজনেছ কৰক আমি যিখিনি ইয়াত সুবিধা পাইছোঁ যিখিনি আমি এতিয়া ধৰি লওক এইবিলাক বস্তু বাৰ্গেনিং নহয় তো আপোনালোকে একদম এভাৰেজ প্ৰাইজত পাই যাব আৰু যোনটো আপোনালোকৰ কুৰিয়াৰ ছাৰ্ভিচ আছে বাছ ছিষ্টেম আছে এইবিলাকত আপোনালোকে লৈ যাব পাৰিব পাৰিছে আমাৰ যোৱা উদ্দেশ্য এইটোৱে আছিলে যে আমি এয়া আমাৰ হাই লো সাউণ্ড সিস্টেমৰ বস্তু আনিব গৈছিলোঁ আৰু ডেকোৰেশ্যনৰ কিছুমান মাল আনিব গৈছিলোঁ এতিয়া আপোনালোকে সব বস্তু এভেইলেবল পাই যাব সাউণ্ড ফুলৰ ডেকোৰেশ্যন টেন্ট হাউচ যিমান আছে ইভেন্টৰ যিমান কাম আছে আমি কৰিবলৈ হাজু আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু এনেকুৱা নতুন নতুন বস্তু আনিব পাৰোঁ মোৰ বস্তুটো নহয় এইটো মালিকৰ হয় মোৰটো বেলেগ কথা তো নম্বৰ দিয়া থাকিব ডেছক্ৰিপশ্যনত পেণ্ডেল সাউণ্ড ডেকোৰেশ্যনৰ পৰা ইভেন্টৰ যি লাগে যি বস্তু লাগে মোক জনাব নম্বৰ দিয়া থাকিব কল কৰিব ধন্যবাদ এনেকৈ ভিডিঅ'সমূহ চাই থাকিব ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব জয় অসম